নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মল্লিনাজ ব্লগ ইউটিউব চেনেলটিৰ লগতে ফেচবুক পেজটিত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া চাওকচোন, এই গাছডালত ইমান পোকা, এইবোৰক আমি বিছা বুলি কওঁ। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্টত জনাবচোন। এই গাছডালক চাওকচোন, ইমান বিছা পুৰা গাছডালৰ পাতবোৰ খাই খাই বেয়া কৰি দিছে। আৰু এয়া ঘৰত সোমাই গৈছে, ইয়াত জ্বলাই দিছিল। এয়া চাওক, এইবোৰ বিছা ঘৰত গোটেই সোমাই অৱস্থা নোহোৱা কৰি দিছে। এই পাতবোৰ গোটেই নষ্ট হৈ গৈছে, গাছডালতো নষ্ট হৈছে, পাতবোৰো নষ্ট হৈ গৈছে। ইয়াত জ্বলোৱা হৈছে, যিমান জ্বলাইছে তাত চাকি বেছি ওলাই আছে। এয়া চাওকচোন, ইয়াতো জ্বলাইছে, তথাপিও বিছাবোৰ মৰাৰ সেই নাই, যিমান পুৰিছে তাত চাকি দুগুণ ওলাইছে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব।